নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি ভিডিঅ'ৰ বিষয়বস্তুটো অকণমান বিশেষ। আজি আমাৰ এই ভিডিঅ'টোত আলোচনা কৰা হ'ব হোলী বা ফাকুৱা আমি কিয় পালন কৰোঁ। হোলী বা ফাকুৱা পালন কৰাৰ বহুতো কাৰণ আছে। সেয়া সামাজিক কাৰণো হ'ব পাৰে আৰু সেয়া ধৰ্মীয় কাৰণো হ'ব পাৰে। কিন্তু প্ৰথমে আমি জানি ল'ব লাগিব হোলী বা ফাকুৱাৰ মূলতঃ কি। হোলী বা ফাকুৱাৰ মূলতঃ হৈছে অশুভ শক্তিক পৰাজিত কৰি শুভ শক্তিৰ জয় কৰা। এই যে অশুভ শক্তিৰ পৰাজয় বুলি কোৱা হ'ল, ইয়াৰে আধাৰত এটা কাহিনী আছে, সেয়া হৈছে হোলিকা দহন। পৌৰাণিক কাহিনী অনুসৰি ভগৱান বিষ্ণুৰ ভক্ত প্ৰহ্লাদক দেউতাক হিৰণ্যকশিপুৱে মাৰিবলৈ চেষ্টা কৰিছিল। অৱশেষত প্ৰহ্লাদৰ পেহীয়েক হোলিকা, যাক জুইত নজ্বলাৰ বৰ আছিল, কিন্তু তেওঁৰ তাক লৈ অহংকাৰো আছিল। প্ৰহ্লাদক কোলাত লৈ য'ত প্ৰৱেশ কৰে, কিন্তু ঈশ্বৰৰ কৃপাত প্ৰহ্লাদ ৰক্ষা পৰে আৰু হোলিকা তেওঁৰ অহংকাৰৰ বাবে জ্বলি ছাই হয়। এই ঘটনাটোৰ জৰিয়তে অশুভ শক্তিৰ ওপৰত শুভ শক্তিৰ বিজয় হিচাপে ফাকুৱা বা হোলী আমি উদযাপন কৰোঁ। হোলী বা ফাকুৱা উদযাপন কৰাৰ আৰু এটি কাৰণ হ'ল ৰাধা কৃষ্ণৰ প্ৰেম। ব্ৰজভূমি মথুৰা বৃন্দাবনত কৃষ্ণ আৰু ৰাধাৰ পবিত্ৰ প্ৰেমৰ স্মৰণত ৰং খেলা হয়। আৰু সেয়েহে আমাৰ ইয়াত থকা সত্ৰ বা কৃষ্ণৰ যিবিলাক মন্দিৰ আছে, তাতো এই উৎসৱটি উলহ মালহেৰে পালন কৰা হয়। এই উৎসৱক ৰাধা কৃষ্ণৰ প্ৰেমৰ প্ৰতীক হিচাপেও গণ্য কৰা হয়। হোলী বা ফাকুৱা পালন কৰাৰ সামাজিক কাৰণ কি? বসন্ত ঋতু আদৰণি। শীতকালৰ অন্তত বসন্ত ঋতুক আদৰিবলৈ এই উৎসৱটি পালন কৰা হয়। শীতকালৰ অৱসান আৰু প্ৰকৃতিৰ নতুন ৰূপক আদৰণি জনায় এই উৎসৱে। ভাতৃত্ববোধ আৰু মিলন। ৰঙৰ জৰিয়তে মানুহে পুৰণি শত্ৰুতা পাহৰি নতুনকৈ সম্পৰ্ক গঢ়ি তোলা হয়। ইয়াত কোনো সৰু ডাঙৰ, ধনী দুখীয়া একোৰে ভেদাভেদ নাথাকে। এই উৎসৱটি কেৱল মাত্ৰ মানুহৰ মাজৰ মিলা প্ৰীতি একতা বজাই ৰাখি ধুনীয়াকৈ উদযাপন কৰা হয়। আৰু এয়াই হৈছে হোলী বা ফাকুৱাৰ মূল কাৰণ। আৰু সকলোকে হোলী বা ফাকুৱাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।